তো সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা কবিতা লিখিছোঁ ধৰ্ষণৰ ওপৰত। তো কবিতাটো চাই আপোনালোকে কেনে পালে মোক তলত কমেণ্ট কৰি জনাব বুলি আশা থাকিল। তো ব'লকচোন কবিতাটো শুনি লওঁ, চাই লওঁ। তো ব'লক। মৰমৰ ভণ্টি, সেইজনী যে দেখিছা মোৰ ভণ্টি হয়। বৰ ভাল পাওঁ তাইক, বৰ মৰম কৰোঁ। আমি বৰ সুন্দৰকৈ জীৱন পাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। আধা বাটতে তাই মোক এৰি থৈ গুচি গ'ল। এতিয়া মই কেনেকৈ জীয়াই থাকিম ক'ব নোৱাৰোঁ আৰু। তাই বহুত সৰু আছিলোঁ। তাই কম বয়সতে আমাক সকলোকে এৰি থৈ গুচি গ'ল। মাত্ৰ 15 বছৰ আছিল, মাত্ৰ। সেই পাষণ্ডকেইটাক মই একেবাৰে মাৰি পেলাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰোঁ ন। আইন বুলি এটা বস্তু আছে যে, নহ'লে চাল্লা নকওঁ আৰু। সেইকেইটাৰ মোৰ ভনীজনীলৈ অলপো দয়া উপজা নাছিল নে? কিয়নো তেনেকে হত্যা কৰিব লাগে? এইবিলাক কেতিয়া বন্ধ হ'ব? আজি ৰাখী বন্ধন, কিন্তু মোৰ হাতত ৰাখী এডালো নাই। আছে মাথো বুকু ভৰি এসোপামান দুখ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। আৰু এইটো মোৰ নতুন চেনেল হয়। যদিহে চেনেলটো ভাল বুলি ভাবিছে আপোনালোকে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ সকলোবিলাক ভিডিঅ' আপোনালোকে আগতে পায়। তো আজিলৈ আহিছোঁ।